কয় বিঘা কৰিছিল ভাটি যায় এবাৰ? আমি 3 বিঘা মান কৰিছো। 3 বিঘা মোটামুটি কয় মন মান পাব আশা কৰে বিঘা প্ৰতি? বিঘা প্ৰতি 8 মান হ'ব। 8 মন মান হ'ব। আৰু মানুহবিলাক কয় যে 10 মন 15 মনলৈ হয় ইয়াত, নহয় না? 13-14 মনে হয় আর কি না? এইবিলাক মানে মিছা কথা কয় আর কি না? खुलुमबाय, वेलकाम टू माय चेनेल नायगिरि नोंथांमोन। आं दा नोंथांमोननो बे भिडिअनि गेजेरजों मोनसे जोबोद गोनां इनफरमेसन आं होनो नागिरदों। मानो होनबा जोंनि बिजनि ओनसोलनि प्लारिफिकेटेड एरिया जेरै बागमारा माजारबारि 1-2 सिसुबारि 2-1 दा बे ओनसोलाव आं गिदिंदों। दा हारभेस्टिं टाइम, दा फाथोआ माबायदि दाम लाब थागोन ना थाया, मावजेननायनिफ्राय बेसेबां खरस उठायजासिम बेखिनिखौ आं नोंथांमोननो खोन्थागोन। প্রিয় দর্শকসকল, মই মৰাফাদৰ বিষয়ে এটা ভিডিঅ' বনাইছোঁ। বহুত গুৰুত্বপূৰ্ণ, আপোনালোকে ভিডিঅ' শেষলৈ চাই যাব, এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন পাব। কাৰণ প্লাৰিফিকেটেড এৰিয়া যেনেকৈ বাগমাৰা মাজাৰবাৰী 1-2 সিসুবাৰী 1-2 অঞ্চলত মই ঘূৰি ফুৰিছোঁ। মুঠতে প্ৰথম খেতি কৰাৰ পৰা উঠোৱালৈ কিমান, বজাৰলৈ কিমান পাই, লাভ থাকে নাথাকে, মই হেলি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মুঠতে মৰাফাদ খেতি লাভজনক হয় নহয় আপোনালোকে চাই যাব। আৰু মাজাৰবাৰীৰো আছে, চব মিক্স, মানে পুৰা হাৰ্ভেষ্টিং না, হাৰ্ভেষ্টিং। আৰু সেইটো এতিয়া মানে এতিয়া হাই টাইম, তাৰপিছত আৰু বেলেগ খেতি কৰিব। এয়া চব মানে বাগমাৰ আৰু মাজাৰবাৰীৰে মৰাপাট খেতি কৰা কৃষক এতিয়া হাৰ্ভেষ্টিং কৰিছে। সেইখিনি জেগা ৱাটাৰ লগিং এৰিয়া। বেছিভাগ তাতে বাগমাৰাৰে না? ঠিক আছে বাইদেউ, কেনেকুৱা হৈছে এইবাৰ মৰাপাট? ভাল হৈছে না? বেছি ভাল হোৱা নাই? কিয় ভাল হোৱা নাই? ইমান দহা জেগা, কিছুমান মৰিছে, কিছুমানে বাচিছে না? আচ্ছা, কয় বিঘা কৰিছিল ভাটি যায় এবাৰ? আমি 3 বিঘা মান কৰিছো। 3 বিঘা মোটামুটি কয় মন মান পাব আশা কৰে বিঘা প্ৰতি? বিঘা প্ৰতি 8 মান হ'ব। 8 মন মান হ'ব। আৰু মানুহবিলাক কয় যে 10 মন 15 মনলৈ হয় ইয়াত, নহয় না? 13-14 মনে হয় আর কি না? এইবিলাক মানে মিছা কথা কয় আর কি না? হাইস্ট 13-14 মন, মানে 8-10 মনটো হ'বই আর কি এইবাৰ না? 8-10 মন হ'ব। মেইন কাৰণটা হৈছে বানপানী ঘনে ঘনে হ'ল, কিছুমানে মৰিল, কিছুমানে বাচিল। এইটোৱে কষ্ট আর কি, যেনেকৈ মানে আশা, সেই আশাৰ ফলটো ইমান মানে নাপায় আৰু। এয়া হ'ল 2 নম্বৰ সিসুবাৰী। কৃষক বন্ধুসকলে সিহঁতৰ লগত মই বাৰ্তালাপ কৰিম। কি চিলাই কৰি আছে নাকি? হা, এটা কি চিলাই কৰে না চুলাই কৰা কয়? এটা পাট বাসা। ফাট বাসা না চিলাই কৰা? নাই, পাট চুলোৱা। ফাট চুলোৱা, তাকেতো ফাট চুলাইছে না? এই কয় বিঘা ফেলাইছে রে? জালাল ভাই কিমান ফেলাইছে পাটা? 5 বিঘা। তুমি খাটা নিৰানি চব অকলে কৰিছে? অকলে? এতিয়াতো যিটো মানে চুলাই আছে সেইটো কি বেলেগ? কিমানকৈ লৈছে দিনত হাজিৰা? 300 হাজিৰা? আচ্ছা, ঠিক আছে দে। আচ্ছা, মই এটা কথা সুধিম বুলি ভাবিছোঁ। এই সিসুবাৰী য'ত মানে একদম ফ্লাড ইফেক্টেড এৰিয়া, তাতে মানে বৰ্ষা ছিজনত ধানৰ ইমান আশা নাই। আৰু তাতে মানে এঠাই আশা, তেখেতে মানে বৰ্ষা ছিজনত মানে ফাল্গুন 4 মাহত মানে মৰাপাট খেতি কৰে। আৰু সেই মৰাপাটে মুঠতে এখেতৰ ক'ব গ'লে মেজৰ ক্ৰপ হয়। মৰাপাটটো এৰি পেলাই ধানটো ইমান আশা মানে বাৰীত আমি নহয়। মৰাপাটে এখেতৰ চাব, সেইবিলাক কি কয়? ফাটা চোলা, ফাট চোলা, ফাটে চিৰাই, আমাৰ বড়ো ভাষাত কয় চিৰাইঠে। হা, এতিয়া মোৰ লগত কেইজনমান চব কৃষক, তেখেতে চাব চেহেৰা একদম ফন্তনা। সেই একজন মানে কি ডিফেন মৈত্ৰী, আৰু মানে সেই অঞ্চলৰ একজন মানে ছ'চিয়েল ৱৰ্কাৰ হয়। আৰু দাদাৰ নাম কি? ৰূপচান্দ সৰকাৰ, গণেশ সৰকাৰ। আপোনালোকৰ চব মানে মৰাপাট খেতি আছিলে? আচ্ছা, মই আজি এটা ভাল মানে সময় লৈ ওলাই আহিছোঁ সেই সিসুবাৰীত, আৰু সুধিব বিচাৰোঁ। আচ্ছা, বিঘা প্ৰতি মৰাপাট হালোৱাৰ পৰা বিধান বনোৱা আৰু ইণ্টাৰকালচাৰ মানে সেইটো জংঘল চঙল চাফা কৰা, নিৰানি কয়, আৰু খাটি জাক দিয়া আৰু চুলাই কৰা, হা, সেইখিনিলে কিমান খৰচ যায় কওক? বিঘা প্ৰতি 8,000 কিবা 10,000 এই নিচিনা যায়, 8-10, আৰু বেছি হ'লে 10,000 যাব, কম হ'লে কম যাব। আচ্ছা, ঠিক আছে, 10,000 ধৰিলোঁ এভাৰেজ। কিন্তু বৰ্তমান কোৱালিটি লৈ কথা, যিটো ভাল কালাৰিং মানে লেতেৰা বেতেৰা সেই গুৰিত যিটো পানীৰ তলত থাকে, সেইবিলাকতো অলপ কলা কিবা একটা মানে থাকে। আচ্ছা, সেইবিলাক নাথাকা অলপ চলপতো থাকিবই। আচ্ছা, সেইবিলাক মাৰ্কেটত কিমান বৰ্তমান দাম? সেইটো বৰ্তমান মাৰ্কেট 1800। ইমান কম? 1900? 18-19 একদম ভাল পাট আপোনাৰ 2200। আচ্ছা, 1800 আমি এভাৰেজ ধৰিব লাগিব। তাৰ তলততো কিমান লৈ আছে? আৰু তাৰ তলত 15-16 এই নিচিনা আর কি না?
আৰু মিষ্টা পাত ফেলাই নাই না আপোনাৰ ইয়াতে এতিয়া নিষ্টাপাত নাই ফেলাই মানে নপচাই না কষ্টটো প্ৰায় একে টাইমটো বেছি লাগে আৰু মানে মাৰ্কেট মানে নপচাই আৰু কি তাৰ মাৰ্কেট সেইবিলাক মানে যিটো মানে ভাল চকচকা সেইবিলাক যদি 2200-1800 হয় তেনেহ'লে আৰু সেই মিষ্টা পাতটো আৰু দাম কম হ'ব নপচাই লেবাৰটো একেই হ'ব না হা লেবাৰ বোধ হয় তাতে আৰু বেছিহে যাব তাই না হা গাঁৱত খোজাই না আচ্ছা মানে এয়া হ'ল মানে একদম মানে যিটো মানে আমি কয় গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰু এতিয়া মানে মই ক'ব বিচাৰোঁ আপোনালোকে মৰাপাটৰ বাদে বেলেগ খেতি কৰাৰ কিবা এটা সিদ্ধান্ত বা কিবা এটা চিন্তা চৰ্চা কৰি আছে নেকি মৰাপাট কৰাৰ পাছত কিবা না মৰাপাটৰ বাদে এই সময়ত আৰু চৈত আৰু বৈশাখত আপোনালোকে যেনেকৈ মৰাপাটটো পেলায় মৰাপাটৰ বাদে বেলেগ যেনেকৈ কিছুমানে মৰে চব্জি কিন্তু সেইবিলাকতো মৰি যায় না কিন্তু মৰাপাট সম্পূৰ্ণ নমৰে অলপ হ'লেও বাচে মানে আমি এইটো ক'লো টেকনিকেলি পাৰ্চিয়েল ডেমেজ হয় মৰাপাট যদিও 3-4 পানীৰ তলত থাকে সম্পূৰ্ণ নমৰে পাৰ্চিয়েল মৰে মানে যদি বিঘাত ধৰ মানে য'ত মানে 12 মন হয় তাই না সেই মানে 6 মন মান হ'ব আৰু পাৰ্চিয়েল মৰি পেলাই আধা মৰে তেনেহ'লে বিঘাত আমি কৈছোঁ 10-ৰ পৰা 12 মন হয় আপোনাৰ শিশুবাৰীত তাই না সেইটোৱে আৰু কি তেনেহ'লে আমি যিটো তাতে আহি পেলাই চৰ্চা কৰিলোঁ কৃষক বন্ধুসকলৰ লগত আমাৰ মতে বৰ্তমান যিটো মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু লগত সমাজকৰ্মী ব্যক্তি আৰু লগত মানে এই আমাৰ বুদ্ধিজীৱী মানুহ আছে ৰাজনীতিবিদৰ মানুহ আছে তেখেতে বৰ্তমান কি কৰি আছে ফেডি হাৰ্ভেষ্টাৰ বা হাৰ্ভেষ্টৰ মেচিন কম্বাইন হাৰ্ভেষ্টাৰ মেচিন সেইদৰে মততে মেচিনটো লেবাৰৰ খৰচাটো কম কৰিবৰ কাৰণে নিশ্চয় লাগিব হয় নে নহয় হাৰ্ভেষ্টাৰ মেচিন লাগে হাৰ্ভেষ্টাৰ মেচিন হ'লে অলপ হ'লে লেবাৰ খৰচটো কমিব হয় নে নহয় যথেষ্ট মানে টাইম আৰু লেবাৰ সেইবিলাক মানে খৰচটো মানে কমিব হয় নে নহয় মানে সেইবিলাক মানে নিশ্চয় একেটাৰ কাৰণেতো লাগিবই আৰু টেকনিকেল ছাইডৰ পৰা তাৰ কাৰণে সেইটো যদি কৰিব বিচাৰে কি লাগে গ্ৰাছ ৰুট লেভেলৰ আপোনালোকৰ কৃষক সংস্থা একগোট হ'ব তাৰ লগত কৃষিজীৱীৰ লগত মিলিত হৈ থকা লোকেলৰ যিবিলাক মানে অভিভাৱক ইণ্টেলেকচুৱেল মানুহ ছ'চিয়েল ৱাৰ্কাৰ আৰু তাৰ ওপৰত থকা আমি যাক বাই ইলেকশ্যন জিকাই মানে সেই এছেম্বলিত পাতায় তেখেতে সেইবিলাক মেছেজটো লৈ প্ৰস্তাৱটো লৈ ওপৰত যাব লাগিব যে এই বস্তুখিনি আমাক দৰকাৰ হৈ আছে কাৰণ সেইখন ফ্লাড ইফেক্টেড এৰিয়া হয় নে নহয় ফ্লাড ইফেক্টেড এৰিয়া মানে সেইখিনি অঞ্চলত তেখেতৰ যিটো লেবাৰ খৰচ বা লাভালাভৰ কৃষকসকলৰ যিটো আয় সেইটো বাঢ়াবৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদীৰ যিটো টাৰ্গেট ডাবল ট্ৰিপল ক্ৰপিং মানে মাল্টিপল যিটো ইনকাম সেই উদ্দেশ্যৰে যদি আমি আগবঢ়াই যায় তেনেহ'লে সেই দিশত এনেকুৱা টেকন'লজিটো নিশ্চয় একেটাৰ কাৰণে লাগে কি কয় ঠিকেই কৈছে না হয় নে নাই